নমস্কাৰ বন্ধুসকল আপোনালোকক আসাম জব ইনফো চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। নুমলীগড় ৰিফাইনাৰী লিমিটেড অৰ্থাৎ NRLত 60টাকৈ নতুন পদ মুকলি হৈছে, যিকেইটা এপ্ৰেণ্টিছৰ পদ হয়। দৰমহা যথেষ্ট ধুনীয়া। তো ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে চাওক, নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ফালৰ পৰা 60টা এপ্ৰেণ্টিছৰ পোষ্ট মুকলি কৰি দিছে। আৰু এইকেইটা পাৰ্মানেণ্ট জব নহয়, এইকেইটা এটা ট্ৰেইনিং বুলি ক'ব পাৰে। এবছৰ বা কিছুমান পদৰ বাবে 2 বছৰ ট্ৰেইনিং হয়, আৰু আপোনালোকে ট্ৰেইনিঙত এটা ভাল ষ্টাইপেণ্ড অৰ্থাৎ এটা হাত খৰচ লাভ কৰিব 10,000 পৰা 20,000ৰ ভিতৰত। আৰু ট্ৰেইনিং শেষ হোৱাৰ লগে লগে আপোনালোকৰ এই যিটো পদ, এই পদটো শেষ হ'ব। অৰ্থাৎ পাৰ্মানেণ্ট চাকৰি কেতিয়াও নহয় এইটো। আৰু ট্ৰেইনিঙৰ পিছত এখন ভাল চাৰ্টিফিকেট পাব, আৰু আপুনি আগন্তুক দিনত NRL বা ৰেলৱে তেনেকুৱা ধৰণৰ বিভিন্ন বিভাগৰ পৰা এপ্ৰেণ্টিছৰ পোষ্ট আহে, যিবোৰত আপোনালোকে পাৰ্মানেণ্ট জব পাব। সেইবিলাকৰ বাবে এপ্লাই কৰিব পাৰিব। তো ইয়াতে মুঠ 60টা পোষ্টৰ ভিতৰত ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে 10টা পোষ্ট, ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বাবে 8টা পোষ্ট, ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ বাবে 7টা পোষ্ট, ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বাবে 7টা পোষ্ট, আৰু ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিঙৰ বাবে 6টা পোষ্ট, ল' গ্ৰেজুৱেটৰ বাবে 3টা পোষ্ট আছে, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচত 6টা আছে, আৰু বেক অফিচ এপ্ৰেণ্টিছৰ 13টা পোষ্ট আছে। তো ইয়াতে প্ৰথম যিকেইটা ইঞ্জিনিয়াৰিং বিভাগৰ পোষ্টৰ বিষয়ে ক'লোঁ, ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিঙলৈকে, এইখিনি পোষ্টৰ বাবে যি ধৰণৰ ইয়াতে কেমিকেল ইঞ্জিনিয়াৰিং কৈছে, কেমিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা লাগিব, বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত তেনেকুৱা ডিপ্ল'মা লাগিব। ল' গ্ৰেজুৱেটৰ বাবে ল' গ্ৰেজুৱেট হ'ব লাগিব আপুনি। আৰু ইয়াৰ পিছৰ যিটো পোষ্ট আছে, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, ইয়াৰ বাবে শিক্ষাগত অৰ্হতা লাগিব ডিগ্ৰী বা ডিপ্ল'মা হোটেল মেনেজমেণ্ট অথবা হস্পিটেলিটি মেনেজমেণ্ট অথবা ফুড এণ্ড বেভাৰেজত লাগিব, আৰু মিনিমাম 40% থাকিব লাগিব তাত। তাৰ পাছৰ যিটো বেক অফিচ এপ্ৰেণ্টিছ আছে, এইটো BCom আৰু BA কমপ্লিট কৰা সকলেও এপ্লাই কৰিব পাৰে। মিনিমাম 40% আপোনাৰ থাকিব লাগিব BA বা BComত। তো এই 60টা পদৰ বাবে 27 অক্টোবৰৰ পৰা অনলাইন আবেদন লোৱা হৈছে, আৰু ইয়াৰ লাষ্ট ডেট ৰাখিছে 7 নৱেম্বৰ 2021। তো ইয়াতে প্ৰথমতে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপাছত এপ্লাই কৰিব পাৰিব ধুনীয়াকৈ। তো আমাৰ ৱেবছাইট assamjobsnews.in লৈকে আহিব, ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, আৰু ইয়াতে অনলাইন এপ্লাই কৰা লিংক বা সকলো দিয়া আছে। তো কোনটো পদৰ বাবে কি ধৰণৰ কোৱালিফিকেশ্যন বা আপলোড কি ডকুমেণ্টছ কৰিব লাগিব, সেইবিলাক ধুনীয়াকৈ উল্লেখ আছে ইয়াতে। এইটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট। আৰু ইয়াতে এই যিটো ট্ৰেইনিং হ'ব এপ্ৰেণ্টিছৰ, এইটো এবছৰৰ বাবে হ'ব। এবছৰৰ বাবে যিখিনি ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ কেণ্ডিডেট আছে, সেইখিনি 17,000কৈ মাহিলী পাব। আদাৰ ডিপ্ল'মাসকলে 12,000কৈ, আৰু লগত কেণ্টিন এলাউঞ্চ আছে 1415 টকাকৈ প্ৰতি মাহত। তো এইখিনি তথ্য আছিলে ইম্পৰ্টেণ্ট। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আছে বা এবছৰ এনেকুৱা ট্ৰেইনিং এটা ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো ভালদৰে চাই ল'ব আৰু এপ্লাই ধুনীয়াকৈ কৰিব পাৰিব 7 নৱেম্বৰৰ আগত। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।